हेलो अस्सलाम वालेकुम सब राइज केने আছে আশা কৰো ভালে আছে আজি গৈ আছো আপোনাৰ ঢেকিয়াজুলি ইয়াৰ পিছত আমি যাম ঢেকিয়াজুলি ঠিক আছে আশা কৰো চাব আৰু ব্লগ আমি ভিডিওটো আৰম্ভ কৰো চাব আৰু আমি একলগত দুজন যাম আৰু গাড়ী স্টাৰ্ট হৈছে ৰাতিপুৱা কি খাই আছো ভাই আৰু দাদা কেনেকুৱা ভালে আছে আপুনি হাওয়া দেওয়া লাগবে গজব বেজতি ঠিক আছে পপ খাই আছো পপ Finally, আমি আহি পালো সাপৰ মুখ ইয়াত ৰিসিভ কৰি মানুহ যাম ঢেকিয়াজুলি এইটো চাই আছে আপোনালোকে সাপৰ মুখ ষ্টেচন ইয়া আমাৰ দাদা আমি একলগত যাম মোৰ ডাঙৰ দাদা হয় ইয়া আমাৰ চাই আছে নতুন তেজপুৰ বমৰাগুৰি ব্ৰিজখন এটো আগতে আছিল ৰাইট সাইডৰ এটো এতিয়া অকমান কাম চলি আছে এতিয়া নতুন এইটো আপোনাৰ আপডেট হল ঠিক আছে আৰু আপোনালোকে চাব ইমান মৰম লগা আমাৰ ব্ৰিজখন তেজপুৰৰ আৰু ওপেনিং হৈ গৈছে আপোনালোকে চাই আছে ইয়া আগতে এটা গেট আছে এটো গেটৰ ৰুলটো আপোনালোকে চাব লাগিব আৰু যা গৈ আছো আমি ঢেকিয়াজুলিত আৰু আগৰটো দেখাম আমি ঠিক আছে ইয়াত ৰখি আছো আপোনাৰ মানে কি জানে এটা গাড়ী মানে নতুন ব্ৰিজটো আপোনাৰ আপ এন্ড ডাউন হ'ব লাগিব ব্ল্যাক এখন গাড়ী একলগত মানে আপোনাৰ 10 খন 12 খন গাড়ী আহি যায় যে ইয়া চাই আছে আমি এতিয়া গৈ আছো ভাই নতুন বেলেগে মজা ভাই নতুন ব্ৰিজখন আমাৰ ইয়া আমাৰ সিকিউৰিটি সাৰ বিলাক আছে ইয়াত আৰু ৰাইট সাইডৰ এটো আপোনালোকে দেখি আছে बहुत धुनिया ब्रिजখন আমাৰ বহুত ধুনিয়া ব্ৰিজখন আমাৰ আপোনালোকে চাই আছে আৰু ৰাইট সাইডৰ এটো মই দেখাই আছো আপোনালোকক এটো ৰাইট সাইডৰ এটো পুৰণা হয় এটো কাম চলি আছে আৰু লেফট সাইডে আপোনাৰ পুৰা ব্ৰহ্মপুত্ৰ হয় আপোনালোক আহক চাই যাওক ইমান ধুনিয়া লাগে আৰু এটো ৰাইট সাইডৰ এটো ব্ৰিজ পুৰা কাম চলি আছে তে গাড়ী বন্ধ হৈফলে গাড়ী নচলে ষ্টাৰ্ট হ'ব কেইদিনমান পিছত আৰু এটো চাই আছে আমাৰ ইমান ধুনিয়া ভিউটো চাওক আপোনালোকে বহুত মজা ভাই বেলেগ মজা ইয়াত টমটমো চলিছে টমটম মানে আপোনাৰ জাত যাব তাতেই পাব টমটম কি গব ভাই দুখীয়া মানুহ চলিব লাগিব টমটম বুৰু আৰু কি কৰিব সব মানুহটো আছে আপোনাৰ পেটৰ কাৰণে আৰু দেখি আছে ইয়াৰ পৰা ভিউটো কিমান ধুনিয়া যেনে লাগি আছে আমি বহু বাহিৰৰ নিচিনা আৰু ব্ৰিজ বিলাক আৰু চাই আছে আপোনালোকে এইটো আপোনাৰ আগৰ ভিউটো দেখি আছে আপোনাৰ ৰাইট সাইডত পাহাৰ আৰু গাড়ী নেটৱৰ্ক নাইট সুপাৰ বিলাকো চলে আৰু এইটো কিমান কিলোমিটাৰ মই নাজানো কিন্তু কমে হলো আপোনাৰ 3.5 হ'ব 3.5 কিলোমিটাৰ মান হ'ব আৰু ইয়াতকৈ বেছি হ'ব পাৰে অকমান কম হ'ব পাৰে আৰু ৰাইট সাইডে চাই আছে আপোনালোকে ইয়াত গাড়ী বা কিবা এক্সিডেন্ট হল নেকি আৰু শেষ হৈ আছে তেনেহলে আমি যাও আৰু আপোনাৰ তাতে যাম ঢেকিয়াজুলি আৰু ইমান লৈকে শেষ তো আহি পালো আমি ঢেকিয়াজুলি বজাৰত ঠিক আছে মানুহ নমাই দি দিছো এই ওপৰত গেষ্ট হাউস আছে আৰু নেক্সট ভিডিওত আমি নতুন লৈ আহিম আৰু এইটো ভিডিওৰ মিডলত আপোনালোকে ভালদৰে চাব আমাৰ নতুন বমৰাগুৰি ব্ৰিজটো ওপেনিং হৈ গৈছে ঠিক আছে আৰু ইমান ধুনিয়া আৰু ইমান ভিউটো আপোনালোকে চাব আৰু মই অকমান আপোনালোকক ঢেকিয়াজুলি মেইন ৰাস্তাটো আপোনালোকক দেখাই আছো বজাৰ মেইন মাৰ্কেটটো ঠিক আছে ইয়া হৈছে ঢেকিয়াজুলি বজাৰ ঢেকিয়াজুলি মাৰ্কেট এইটো ঢেকিয়াজুলি
মাৰ্কেট হয়। ভিডিঅ'ত আমি নতুন ভিডিঅ' লৈ আহিম। আশা থাকিব আপোনালোকক সৰু ভাইটিক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে।